হাতিলে তাৰ জাতিলে তাৰ মাতিলে এতিয়া ঘেন্টা হৈ কেয়াৰ নকৰে কোনো ঘটিৰামৰ বাতিলে এইটো মাত্ৰ আৰম্ভণি পাছৰখিনি আছে হয় আজি আপোনালোকৰ মাজলৈ আকৌ এটা নতুন ভিডিঅ' লৈছোঁ আৰু ভিডিঅ'টো পাছত চালে গম পাব আপোনালোকে মই আগতীয়াকৈ কথা এটা কওঁ মই ফেচবুকত মানে পষ্ট এটা শ্বেয়াৰ কৰিছিলোঁ বন্ধন গোটৰ বিষয়ে আৰু সেই পষ্টটোৱে আজি প্ৰমাণিত কৰিলে যে বন্ধন গোটৰ মেনেজাৰ কেনেকুৱা আৰু গ্ৰাহকসকল কেনেকুৱা অৰ্থাৎ মহিলাসকল কেনেকুৱা প্ৰথম পষ্টটো দেখাই ল'ব বিচাৰিছোঁ ঠিক আছে আপোনালোকে পষ্টটো পঢ়িলে মই যিটো ফেচবুকত পষ্টটো শ্বেয়াৰ কৰি দিছিলোঁ পঢ়িলে বা দেখিলে এইবাৰ দেখাব বিচাৰিছোঁ ভিডিঅ'টো সেই পষ্টটোৱে কেনেকৈ প্ৰমাণিত কৰিলে সেই ভিডিঅ'টো দেখাব বিচাৰিছোঁ মই আৰু ভিডিঅ'টো চাই লওঁ হয় হয় নহয় ৰ'ব আকৌ দাদা ঠিক আছে ফটো মাৰিলে হ'লতো হৈ গ'ল লিলি মাৰে এইবোৰ লিলি মাৰে হৈ গ'ল লাইভ দিলে ফেচবুকত লাইভ দিলে চৰি বাইদেউ চৰি আপুনি চিনি পালে ন মোক পালে নহয় হৈ গ'ল চৰি মোৰ কাৰণে এইটো আজি মোৰ সেইটো মাফ কৰি দিয়ক না প্লিজ মাফ কৰি দিয়ক আজি এবাৰ মাফ কৰি দিয়ক মোক শিৱসাগৰ ক'ত আপোনাৰ ক'ত শিৱসাগৰ আপোনাৰ ক'ত মোৰ ভুটীয়াপাট মোৰ ঘৰত ডিমৌত শিৱসাগৰ ডিমৌ কেলৈ আহিছিলে আপুনি ইয়ালৈ দাদা এবাৰ মাফ কৰি দিয়ক এই চিকৰি মাত দে চিকৰি আছে ৰ আচ্ছা আপোনালোকে ভিডিঅ'টো দেখি কি বুজি পালে আৰু কেনেকুৱা আপোনালোকৰ মাজত কি অনুভৱ হৈছে কেনেকুৱা ধৰণৰ চিন্তা হৈছে বিশেষকৈ মই মহিলাসকলক কৈছোঁ বন্ধন গোটৰ বুলিয়ে নহয় যিসকলৰ গোট আছে অসমত এতিয়া প্ৰায়তো গোটৰ পৰা অসমৰ মহিলাসকল চলি আছে বুলি ক'লেও বেয়া নহয় মানে আচলতে সকলো নহয় মই সকলোকে কোৱা নাই সেই বন্ধন গোটৰ মেনেজাৰটোলৈ মোৰ এটা কুৱেশ্যন আছে যিটো কুৱেশ্যন নেকি সি উত্তৰ দিব নোৱাৰিব কুৱেশ্যনটো হ'ল সেই গ্ৰাহকসকলৰ পৰা অৰ্থাৎ বন্ধন গোটৰ মহিলাসকলৰ পৰা মানিটো অৰ্থাৎ পইচা নিবলৈ আহেনে নে বোৱাৰী মাইকী পতাই লিলিমা কৰিবলৈ আহে আচ্ছা মানি লৈছোঁ লিলিমা কৰিবলৈ আহে বন্ধন গোটৰ মানিটো পইচাটো লৈ নাহে আচ্ছা মানি লৈছোঁ মই লিলিমা কৰিবলৈ আহে কিন্তু লিলিমা কৰিলি ধৰাও যে পৰিলি কি হ'ল এতিয়া ধৰাও যে পৰিলি সেইটোহে আটাইতকৈ ডাঙৰ কথা হৈ পৰিছে আচলতে তেনেকুৱা কৰিব নালাগে আৰু এটা কথা কওঁ সেই মহিলাগৰাকীৰ নিজৰ স্বামী থাকিও তেওঁৰ বন্ধন গোটৰ মেনেজাৰটোকহে পালেগৈ মেনেজাৰটোৰ লগত লিলিমা কৰিবলৈ লাজ নালাগিল অসভ্য অদ্ভুত চালা মাইকী মানে এইবিলাকক কি কম মই এইবিলাকক চাওক আচলতে কথা হৈ পৰিছে কি আমাৰ অসমত এনেধৰণৰ নিৰ্লজ্জ কাম বহুত চলি আছে কমাবলৈ হ'ল আৰু কমাবলৈ চাই বঢ়াইহে আছে কিন্তু কিয় কাৰণ আমাক বঢ়াবলৈতো নালাগে অসমখন বেয়া কৰিবলৈতো নালাগে আৰু সেই মহিলাগৰাকীৰ গোটটোৰ মাজত সেই মহিলাগৰাকীৰ লগতে সকলো মহিলাৰ বদনাম হৈ গ'ল এতিয়া
আপোনালোকে কথাটো হয়নে নহয়, বদনাম হৈ গ'ল। আৰু মানে মোৰ মতে কওঁ কথা এটা, এনেকুৱা খেচেৰি জাতক মাইকী খেচেৰি জাতৰ মাইকীক দুটা নিজৰ স্বামী থাকিও 2-3টাৰ লগত লিলিমাই কৰি থকা নাই এনেধৰণৰ, অৰ্থাৎ এইটো প্ৰাণী এনেধৰণৰ প্ৰাণীবোৰক মাৰি পেলোৱাই ভাল, বাহিৰ কৰি দিয়াই ভাল, গাঁৱৰ বাহিৰ কৰি দিয়াই ভাল, ক'ত থাকে থাকক। মোৰ হোৱা হ'লেতো কাহাৰ নিবাই মাৰি পেলালে যদি কম পোৱা হ'ল। চ' মই কথা বেছিকৈ নকওঁ, আৰু আপোনালোকো সাৱধান হ'বলৈ হ'ল, বিশেষকৈ মহিলাসকলক কৈছোঁ মই। আৰু বেছি কথা নকওঁ মই, সাৱধান হ'বলৈ হ'ল। আপোনালোকে সাৱধান হ'বলৈ হ'ল বুলিয়ে নহয়, সাৱধান হওক, কিয়নো এতিয়া মই ভিডিঅ'টো দেখালোৱেই কেনেধৰণৰ লিলিমাই চলিছিল। চ' ভিডিঅ'টো আজি সামৰণি মাৰিলোঁ, আৰু ভিডিঅ'টো ভাল পালে যদি এটা লাইক কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব, ছাবস্ক্ৰাইব বেল আইকনটো টিপি দিব, যাতে মোৰ আহিবলগীয়া ভিডিঅ' আপোনালোকে পায়ে থাকে। চেনেলটো ছাবস্ক্ৰাইব কৰিব, ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব, যাতে মোৰ আহিবলগীয়া ভিডিঅ'বোৰ আপোনালোকে আপোনাৰ ন'টিফিকেশ্যনৰ দ্বাৰা পাই থাকে।